দুৱাৰখনেদি সোমাই যাওঁ ভিতৰলৈ। এতিয়া কথাটো হ'ল কি, এনেকৈ সোমাই আহিলোঁ, এতিয়া দুৱাৰ আছিল নে নাই ইয়াত, সেইটো সময়ত আমি এনেকৈ যদি সোমাইছোঁ দুৱাৰ লগোৱাৰ আছিল নে নাই সেই কথাটো যদি চাই, দুৱাৰ লগোৱাৰ চিন আছে। এই বস্তুটো যে দেখিছে, এই বস্তুটো দুৱাৰ জাপ দুৱাৰ এনেকৈ সোমোৱাই পেলাই এনেকৈ ৰাখে, আৰু সেইকাৰণে দুৱাৰ মানে ৰখাৰ চিন গম পোৱা যায়। আৰু ঠিক তেনেকৈ এই পিনো আছে, দেখিছেনে, এই দুইটা চাইডতে আছে, তাৰমানে দুৱাৰ আছিল। আৰু এই কক্ষটোলৈ সোমাই আহিছোঁ, সোমোৱাৰ লগে লগে এটা অনুভৱ হয়, সেই সময়ত এই কক্ষবিলাকত কি কৰিছে, চাঙুৰসকলৰ বুৰঞ্জী কেন্দ্ৰিত কৰি কিছু কথা গম পোৱা যায় যে বিশেষকৈ এই কক্ষটো স্থানীয় মানুহৰ যিখিনি ওচৰত আছে, সেই মানুহখিনি এতিয়াও ইয়ালৈ আহে, আৰু সেইখিনিৰ পূৰ্বপুৰুষসকলে যিখিনি কথা ককা আইতাহঁতে তেওঁলোকে কৈ গৈছিল, সেইফালৰ পৰা আঁত ধৰি যদি ক'বলৈ খোজা যায়, এই অংশটো সাধাৰণতে মন্ত্ৰণা কক্ষ বুলি কোৱা হয়। এতিয়া মন্ত্ৰণা কক্ষৰ সময়ত বিভিন্ন মন্ত্ৰণা দিছিল। স্বৰ্গদেউসকলেও মন্ত্ৰণা যে দিছিল তাৰ বিভিন্ন কথা আমি পোৱা যায়। যেনেকৈ আলাবৈ ৰঙৰ সময়ত 10,000 অসমীয়া সৈন্য সাধুৰ ওচৰত যেতিয়া মৃত্যু হয়, ৰজাই সেই সময়ত সেই ৰাজধানীত বহি মন্ত্ৰণা দি কৈছিল, মোৰ পূৰ্বপুৰুষসকলেই বৈশ্যতা স্বীকাৰ কৰা নাই, মই কিয় কৰিম। সেই ধৰণৰ ৰাজকীয় যিবিলাক কথা, তেওঁ কূটনৈতিক কথাবিলাক তাক জনসাধাৰণৰ আগত দাঙি ধৰিছিল, আৰু দাঙি ধৰাৰ আগত কিছুমান পক্ষত তেওঁলোকে বিশেষ বিষয়ৰ লগত আলোচনা কৰিছিল, আৰু সেই আলোচনা কৰা পক্ষ তেনেকুৱা এটা আমি আছোঁ, আৰু এইটো হৈছে মন্ত্ৰণা পক্ষ। আৰু এইবিলাক যে দেখিছে, এইবিলাক দেৱপৃষ্ঠ বুলি কোৱা হয়। আৰু এই যিবিলাক শ্লাইড আছে, শ্লাইডবিলাক ৰজাবিলাকৰ নামৰ লগত জড়িত আছে বুলি ধৰা হয়, বা এনেকৈ আমি যদি ভাবোঁ, সেই পিনিবা যদি চাওঁ, আমাৰ প্ৰথম যিহেতু ইয়াত এনচেষ্টৰ পূজা কৰা হৈছিল, অৰ্থাৎ পূৰ্বপুৰুষসকলক তেওঁলোকে দাম বুলি কৰিছিল, পূজা কৰিছিল, অৰ্থাৎ যাক মেডাম মেফি বুলি আজিও পূজা অৰ্চনা কৰা হয়। সেইফালৰ পৰা আমাৰ যদি পূৰ্বপুৰুষসকল যদি চাওঁ, যদি আমাৰ প্ৰথম যিজন স্বৰ্গদেউ চুকাফাৰ কথা আমি ক'ব লাগিব, আৰু 1228 খ্ৰীষ্টাব্দত আহিছিল, হয়নে নহয়, 1253 ৰাজধানী পাতে, আৰু 1268 মৃত্যু হয়, তেতিয়াহ'লে চুকাফাৰ জন্ম কেতিয়া হৈছিল, 1189। চুকাফাৰ পুতেক কোন আছিল, চুতেওফা। ঠিক তেনেকৈ একাধিক্ৰমে কৈ দিছোঁ, চুতেওফা, চুবিংফা, চুংথাংফা, চুংখ্যাংফা, চতুফা, তাওখাংথি, চুদাংফা, চুতকফা, চুচেনফা, চুৰমফা, চুচিংফা, চুমুমং, শুক্লেনমং, যুৱৰজা, নৰৰাজা, পদাধ সিংহ, ৰুদ্ৰ সিংহ, শিৱ সিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষী সিংহ, কমলেশ্বৰ সিংহ, যোগেশ্বৰ সিংহ, লাজপুৰন্দ সিংহ।